আৰমিত্ৰ গাঁও পঞ্চায়তত MG এনৰেগা কামত ব্যাপক দুৰ্নীতি। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত আৰমিত্ৰ গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ ভকতটোলা চুবুৰীটোত MG এনৰেগা কামত এটা ব্যাপক দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত এইটোৱে নহয়, পঞ্চায়তখনত অধিক কামতে দেখিবলৈ পোৱা গৈছে দুৰ্নীতি। জানিব পৰা মতে আজিৰ পৰা প্ৰায় 4 মাহ পূৰ্বেই 4,60,84,400 টকা আবণ্টন হৈছিল চুবুৰীটোৰ পৰা জালুকনী জানলৈ যোৱা ৰিং বান্ধ এটাৰ নামত। কিন্তু উক্ত বান্ধটোত সম্পূৰ্ণ কৰা কথা বাদেই ট্ৰেক্টৰমান মাটি পেলাই উক্ত ধনৰাশি সৰকোৱাৰ চেষ্টা চলাইছে পঞ্চায়তৰ কৰ্মী আৰু দালালে। যি সময়ত বৰ্তমানৰ চৰকাৰখনে শূন্য সহনশীলতাৰ শ্লোগান দি টেটু ফালি আছে, তেনে সময়তে পঞ্চায়তসমূহত সঘনাই দুৰ্নীতি সংঘটিত হৈ থকাটো এক লক্ষণীয় বিষয় হৈ পৰিছে। বাতৰি সম্প্ৰচাৰৰ পিছত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই এই দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ কৰ্মী আৰু দালালসকলৰ ওপৰত সেয়া সময়ত লক্ষণীয় হ'ব। ৰঙিয়াৰ পৰা আব্দুল মুন্নাফৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।